নমস্কাৰ বন্ধুসকল সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো। আজি আমি এই ভিডিঅ'টোত কথা পাতিম ABCDৰ বিষয়ে। আমি ABCD এলফাবেট কেইটাৰ বিষয়ে কথা নাপাতো, আমি কথা পাতিম ভ্ৰাম্যমান থিয়েটাৰৰ এখন নাট ABCD। দুৰ্গা পূজা যেনেকৈ জিলেবী অবিহনে আধৰুৱা, ঠিক একেদৰেই ভ্ৰাম্যমান থিয়েটাৰৰ নাটক অবিহনেও দুৰ্গা পূজা আধৰুৱা। আৰু এই ভ্ৰাম্যমান থিয়েটাৰৰে এখন নাটক কোহিনুৰ থিয়েটাৰত মঞ্চস্থ হৈ থকা চিন্তাশীল সমাজ সংস্কাৰমুখী নাট্যকাৰ মৃদুল চুতীয়াদেৱৰ দ্বাৰা ৰচিত আৰু পৰিচালিত কোহিনুৰ থিয়েটাৰত মঞ্চস্থ হৈ থকা নাটক ABCD। এই ABCD নাটকখন আমি শাৰদীয় দুৰ্গা পূজা উপলক্ষে উপভোগ কৰিলোঁ, আৰু এই নাটকখন উপভোগ কৰি আমি এই নাটকখন আজিৰ যুৱচামে কিয় উপভোগ কৰিব লাগে বা আজিৰ যুৱচামে এই নাটকখনত কি বিচাৰি পাব সেই বিষয়ে তিনিটা বিন্দুৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ABCD আমি নাটকখন কিয় চাব লাগে অথবা নাটকখন আমি কি বিচাৰি পাম সেই বিষয়ে যদি আমি পোনপ্ৰথমে ক'বলৈ যাওঁ যে এই ABCD নাটকখন সাংঘাতিকভাৱে মৌলিক, সাংঘাতিকভাৱে বাস্তৱ। যে আজিৰ সময়ত চৰ্চিত হোৱা আমি দেখিবলৈ পাওঁ যে ভ্ৰাম্যমান থিয়েটাৰত বাস্তৱিকতাৰ অভাৱ, ভ্ৰাম্যমান থিয়েটাৰত মৌলিকতাৰ অভাৱ, আৰু হয়ও কিছুমান নাট্যকাৰে সাংঘাতিক অবাস্তৱ কিছুমান নাটক ৰচনা কৰি আছে আজিৰ সময়ত। কিন্তু তাৰ বিপৰীতে কোহিনুৰ থিয়েটাৰত মৃদুল চুতীয়াদেৱে ৰচনা কৰা যি এই ABCD নাটক, এই ABCD নাটকখন সাংঘাতিকভাৱে বাস্তৱ। ইয়াৰ কাহিনীটো নাটকত চলি থকাৰ সময়ত আপোনাৰ এনেকুৱা লাগিব যে আপোনাৰ নিজৰ কাহিনীয়ে ইয়াত এই নাটকখনত মঞ্চস্থ হৈ আছে নেকি, আপোনাৰ এনেকুৱা ধৰণৰ অনুভৱ হ'ব। ইয়াৰ লগে লগে ইয়াৰ আৰম্ভণি আৰু ইয়াৰ সমাপ্তিৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, ইয়াৰ আৰম্ভণি আৰু সমাপ্তিও সাংঘাতিকভাৱে বাস্তৱ। বিশেষকৈ ইয়াৰ সমাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ নাটকীয় যি ৰহণ, সেই নাটকীয় ৰহণ ইয়াত সংপৃক্ত কৰোৱা হোৱা নাই। এটা সঁচা ঘটনা যিদৰে সমাপ্তি হয়, ঠিক একেদৰে এই ABCD নাটকখনৰ সমাপ্তি হৈছে। গতিকে এই নাটকখন চালে আপুনি সাংঘাতিকভাৱে এটা বাস্তৱ কাহিনী, এটা বাস্তৱিকতাক আপুনি উপভোগ কৰিব পাৰিব, উপলব্ধি কৰিব পাৰিব। দ্বিতীয়তে নাটকখনৰ উপস্থাপন। আমি যদি নাটকৰ গোটেই ইতিহাসটোলৈ চাবলৈ যাওঁ, ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসটোলৈ চাবলৈ যাওঁ, যে কোহিনুৰ থিয়েটাৰ সন্মানীয় মঞ্চৰত্ন ৰতন লহকৰদেৱৰ এই কোহিনুৰ থিয়েটাৰখন আগৰ পৰাই উপস্থাপনৰ ক্ষেত্ৰত, ব্যতিক্ৰম উপস্থাপনৰ ক্ষেত্ৰত আগৰণুৱা। সাংঘাতিক সাধাৰণ কাহিনী এটাকো তেওঁলোকে ব্যতিক্ৰম ধৰণে উপস্থাপন কৰিব পাৰে। গতিকে এই ABCD নামৰ নাটকখনক এই বৰ্ষতো কোহিনুৰ থিয়েটাৰে বৰ সাংঘাতিকভাৱে উপস্থাপন কৰিছে। আমি যদি বিশেষভাৱে লক্ষ্য কৰিবলৈ যাওঁ যে এই নাটকখনত কোনো ধৰণৰ অপ্ৰয়োজনীয় নাচ গান অথবা অপ্ৰয়োজনীয় হৈ হাল্লা তেওঁলোকে সংপৃক্ত কৰোৱা নাই। নাটকখনৰ কাহিনীয়ে যিখিনি গান বাজানা অথবা যিখিনি হৈ হাল্লাক দাবী কৰে সেইখিনি হৈছে অথবা সেইখিনি নাচ গানহে তেওঁলোকে নাটকখনক সংপৃক্ত কৰিছে। গতিকে উপস্থাপনৰ ক্ষেত্ৰতো কোহিনুৰ থিয়েটাৰৰ এই ABCD নাটকখন আপুনি উপভোগ কৰিবলগীয়া, আৰু উপস্থাপনৰ জৰিয়তেও আপুনি এটা ভাল সোৱাদ নাটকখনৰ জৰিয়তে উপলব্ধি কৰিব পাৰিব। উপস্থাপনৰ ক্ষেত্ৰত আমি যদি অইন এটা কথা ক'বলৈ যাওঁ যে নাটকখনৰ এই ক্ষেত্ৰত আমি নাট্যকাৰকো শলাগিব লাগিব অথবা পৰিচালককো শলাগিব লাগিব যে নাটকখনৰ প্ৰতিগৰাকী চৰিত্ৰই কাহিনীটোক আগবঢ়াই লৈ যায়। এনেকুৱা ধৰণৰ নহয় যে আজিৰ সময়ত আমি বিভিন্ন নামী দামী থিয়েটাৰৰ নামী দামী নাটকত আমি দেখিবলৈ পাওঁ যে কেৱল মাত্ৰ এগৰাকী অভিনেতা বা অথবা অভিনেত্ৰীয়ে নাটকখনক আগবঢ়াই লৈ যায়। তাৰ দুই তিনিটা চৰিত্ৰ কমাই দিলেও নাটকখনত বৰ বিশেষ প্ৰভাৱ নপৰে। কিন্তু এই ABCD নাটকখন তাৰ ক্ষেত্ৰত ব্যতিক্ৰম। এই ABCD নাটকখনৰ এটা মাত্ৰ চৰিত্ৰও যদি কম হৈ যায় তেতিয়াও নাটকখন স্থগিত হৈ ৰ'ব, নাটকখন নচলিব। গতিকে এই যিটো উপস্থাপন শৈলী নাটকখনৰ, এই উপস্থাপন শৈলীও সাংঘাতিক সুন্দৰ, সাংঘাতিক ধুনীয়া হৈছে। গতিকে উপস্থাপন শৈলীৰ বাবে আপুনি নাটকখন চাব লাগে, আৰু এই বাস্তৱিকতাৰ লগত যি উপস্থাপনৰ মিল, এই মিলে আপোনাক এটা সাংঘাতিক নাটকৰ যি সোৱাদ, সেই সোৱাদ দিবলৈ সক্ষম হ'ব। তৃতীয়তে অভিনয়। অভিনয়ৰ ক্ষেত্ৰতো আপোনাক ABCD নাটকখনে সাংঘাতিকভাৱে আপ্লুত কৰি তুলিব। যে আমি যদি অভিনয়ৰ ক্ষেত্ৰত ক'বলৈ যাওঁ যে এই নাটকখনৰ তিনিগৰাকী অভিনেতা অথবা অভিনেত্ৰী নতুন অথবা তেওঁলোকৰ ভ্ৰাম্যমান থিয়েটাৰত এইবাৰ প্ৰথম বাবলি বৰা,
আচাৰ্যা ফুকন আৰু অমিত বৰা এই যি তিনিগৰাকী অভিনেতা অথবা অভিনেত্ৰী এই তিনিওগৰাকী এই বৰ্ষত ভ্ৰাম্যমানত প্ৰথম কিন্তু তেওঁলোকে ABCD নাটকখনত যি ধৰণৰ অভিনয় কৰিছে আপুনি দেখি ক'ব নোৱাৰে যে তেওঁলোকে ভ্ৰাম্যমান থিয়েটাৰত এই বৰ্ষত প্ৰথম তাৰ লগতে কৃষ্ণমণি নাথ অথবা বাকী অভিনেতা অভিনেত্ৰীসমূহ যি আছে তেওঁলোকৰ অভিনয়ৰ ক্ষেত্ৰত মন্তব্য কৰিব পৰা আমাৰ ধৃষ্টতা নাই তেওঁলোকে ভ্ৰাম্যমান থিয়েটাৰত তেওঁলোকে যি 20-30-10 বছৰ কাম কৰিলে অথবা তেওঁলোকে যি দিলে ভ্ৰাম্যমান থিয়েটাৰক গতিকে তেওঁলোকৰ অভিনয়ৰ ক্ষেত্ৰত মন্তব্য কৰিব পৰা অথবা বিশ্লেষণ দাঙি ধৰিব পৰা ধৃষ্টতা আমাৰ নাই গতিকে অভিনয়ৰ ক্ষেত্ৰৰ যি সুস্থতা অভিনয়ৰ ক্ষেত্ৰৰ যি বৈচিত্ৰতা সেই বৈচিত্ৰতা তথা সুস্থতাই আপোনাক আহ্লাদিত আপোনাক আপ্লুত কৰি তুলিব চতুৰ্থতে যদি আমি ক'বলৈ যাওঁ যে নাটকখন আপুনি যেতিয়া চাই থাকিব আৰু নাটকখন চাই যেতিয়া আপুনি প্ৰেক্ষাগৃহৰ পৰা ওলাই আহিব আৰু প্ৰেক্ষাগৃহৰ পৰা ওলাই আহি আপুনি নাটকখনৰ জৰিয়তে এটা বাৰ্তা এটা মানসিকতা এটা চিন্তা আপোনাৰ মগজুত লৈ আহিব তথাকথিত সম্ভ্ৰান্ত সমাজখনৰ যি চিন্তা তথাকথিত সম্ভ্ৰান্ত সমাজখনৰ সম্ভ্ৰান্ত হৈ থকাৰ যি কিছুমান নিয়ম যি কিছুমান তেওঁলোকৰ চৰ্ত সেই চৰ্তৰ বিপৰীতে বাস্তৱ সমাজখন বৰ্তমান কেনেদৰে চলি আছে অথবা বাস্তৱ সমাজখনৰ প্ৰকৃত ৰূপ কোনটো ৰূপেৰে আমি এখন সমৃদ্ধশালী অসমীয়া সমাজ গঢ় দিব পাৰিম এটা সমৃদ্ধশালী অসমীয়া সত্তাৰ আন্দোলন গঢ় দিব পাৰিম সেই বিষয়ে আপুনি এটা মানসিকতা আপুনি এটা চিন্তা আপুনি এটা বাৰ্তা আপোনাৰ মগজুত কঢ়িয়াই লৈ যাব পাৰিব গতিকে বিশেষভাৱে যুৱক যুৱতীসকলে অথবা যুৱ প্ৰজন্মই যুৱচামে আৰু সৰু সৰু ল'ৰা ছোৱালীৰ অভিভাৱকসকলে যাৰ ল'ৰা ছোৱালীসমূহ প্ৰথম দ্বিতীয় পঞ্চম ষষ্ঠ এই শ্ৰেণীসমূহত পঢ়ি আছে সেই অভিভাৱক অভিভাৱিকাসকলৰ লগতে যুৱক যুৱতীসকলে যুৱচামে এই নাটকখন উপভোগ কৰিব লাগে চাব লাগে গতিকে তেওঁলোকৰ মানসিকতাত এই নাটকখনে যি বাৰ্তা দিব খুজিছে যি চিন্তা যি মানসিকতাক নিৰ্মাণ কৰিব খুজিছে সেই মানসিকতাক তেওঁলোকে এই নাটকখনৰ জৰিয়তে তেওঁলোকৰ মগজুত লৈ যোৱা দৰকাৰ গতিকে সকলোৱে এই নাটকখন চাওক অসমীয়া নাটকৰ যি জয়যাত্ৰা অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ যি জয়যাত্ৰা সেই জয়যাত্ৰাত শুনত সুৱাগা লগোৱা এই ABCD নাটকখন সকলোৱে উপভোগ কৰক আৰু ABCD নাটকখনৰ জৰিয়তে সকলোৱে সেই মানসিকতা সেই সুস্থ চিন্তাক তেওঁলোকৰ মগজুত প্ৰস্থাপন কৰক ধন্যবাদ আকৌ লগ পাম আকৌ এটা নতুন ভিডিঅ'ত